হেলমেটটো খুলিব পাহৰি গৈছিলোঁ হয় ফটোশ্বুট কৰাৰ কাৰণে ইয়াতে ধুনীয়াকৈ ড্ৰ কৰা আছে ৱালত ইয়াৰ পৰা এইটো ট্ৰেডমিল হয় ট্ৰেডমিলৰ ছেকশ্যন চেষ্ট বুলি নহয় চেষ্ট বাইচেপ ট্ৰাই কুলাৰ দেখিছে কিমান ডাঙৰ কুলাৰ একদম এচিটো আছে নমস্কাৰ আপোনালোক সকলোকে স্বাগতম হেলমেটটো খুলিব পাহৰি গৈছিলোঁ তো নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি বৰ্তমান মই আছোঁ আমাৰ জিমত আহিছোঁ এতিয়া তো কথাটো হ'ল জিম ক'ত কি জিম কেনেকুৱা জিম সেই বস্তুখিনি গোটেইখিনি দেখাব চেষ্টা কৰিম আজি আপোনালোকক তো ভিডিঅ'টো জড়িত হৈ থাকক সম্পূৰ্ণ ভিডিঅ'টো চাব তো বৰ্তমান মই আছোঁ আমাৰ কোকৰাঝাৰৰে মাই জিম এইটো হ'ল মাই জিম ডক্টৰ জনিকৰ হেল্থ কোচ তো জিমৰ যিগৰাকী অনাৰ তেখেত ডক্টৰ হয় ডক্টৰ জনিকৰ আলী তো এতিয়া লাহেকৈ ভিতৰত যাম জিমৰ আৰু বস্তুখিনি ভালকৈ দেখাই যাম তো চলো अभी अंदर में লাইট চাইট অফ এতিয়া লাইটবিলাক অন কৰিব লাগিব লাহেকৈ ইতিমধ্যে লাইটসমূহ গোটেইখিনি জ্বলাই দিয়া হ'ল অন কৰি লোৱা হ'ল তো এবাৰ ভালকৈ চাই লওক দিছ ইজ দ্য ফাইনেল লুক অফ আৱাৰ জিম তো চাই লওক একদম কিমান মজা লাগিছে লাইটখিনি জ্বলাই দিয়াৰ পিছত আৰু এতিয়া কথা পাতিম সুৰেশৰ লগত মোৰ লগত সুৰেশ আছে আৰু এইটো সুৰেশৰ কেবিন আৰু সুৰেশ হ'ল ইয়াৰে केयरटेकर माने ही इज ए केयरटेकर ऑफ द जिम तो सुरेश क्या हाल है बता सब बढ़िया बढ़िया है सब कुछ अच्छा चल रहा है अच्छा माई जिम पे आपको आना है तो एमआरएम का बगल में जिम है भीमट का ऑपोजिट साइड में आप आ सकते हैं माई जिम जूनियर आली सर का जिम है और आप आइए और यहाँ पे एडमिशन लीजिए और जिम कीजिए यहाँ पे और प्लस बॉडी बनाइए प्लस और आप यहाँ पे टिकने वगैरह सारा फ्री है और यहाँ पे सब कुछ कर सकते हैं जिम हाँ तो जेहेतु ऑनर गराकी माने तेखेत एगराकी चिकित्सक है तो সেইকাৰণে যিখিনি হেল্থ চেকআপ হয় 6 महीने बाद होता है ना 6 महीना बाद 6 মাহৰ মূৰে মূৰে হেল্থ চেকআপ হয় গোটেইখিনি ফ্ৰী হয় তাৰমানে টোটালি ফ্ৰী হেল্থ চেকআপ কৰোৱা হয় আমাৰ এই জনিকৰ ছাৰৰ তৰফৰ পৰা তো এতিয়া গোটেইখিনি বস্তু চাই লওক ক'ত কি কি আছে চল তো দেখাই গা লাগিব এতিয়া বস্তুখিনি চাই ল'ম সব আৰু এতিয়া আহিলোঁ প্ৰথম ইয়াৰ পৰা এইটো ট্ৰেডমিল হয় ট্ৰেডমিলৰ ছেকশ্যন তিনিটা ট্ৰেডমিল আছে ইয়াত আৰু বাকি ইয়াতে পাব আপুনি সাইকেল পাব ইয়াতে মেচিন পাব চেষ্ট মাৰা মেচিনটো পাব এইটো আপুনি আৰু ये চেষ্টৰ মেচিন এইটো চেষ্ট বুলি নহয় চেষ্ট বাইচেপ ট্ৰাইচেপ সব ইয়াতে গোটেইখিনি বস্তু হৈ যায় ইয়াতে আৰু কুলাৰ দেখিছে কিমান ডাঙৰ কুলাৰ একদম এচিটো আছে এই এটা আছে সেইফালে আৰু এটা আছে এচি দুটাকে এচি আছে দুটাকে কুলাৰ ডাঙৰ ডাঙৰ কুলাৰ বাকী ফেনটো ফেনৰ কথা নকওঁ আছেই বাৰু আৰু এইফালে চাইকেল আছে বাকী চব দেখা এক এক करके दिखा सब এইটো চেষ্টৰ মেচিন হয় চেষ্টের মেচিন এইবোৰ সব চেষ্ট গতিকে চেষ্ট এইটো চেষ্ট এইফালে আৰম্ভ হ'ল লেগৰ পৰা এইটো লেগ এক্সটেনশ্যন এইটো লেগ তাৰপিছত আহিল এইফালে বাইচেপ লেগ আৰু চেষ্ট শোল্ডাৰ বাইচেপ ট্ৰাইচেপ তাতে আছে সেইটো চাইডে আছে আৰু বেকৰ কাৰণে আছে আকৌ বেকৰ কাৰণে আছে আৰু সেইফালেও বেকৰ আছে তিনিটাকে বেকৰ মেচিন আৰু এইফালে ডেডলিফৰ আছে আৰু এইটোতো জানে আপোনালোকে আচলতে বাইচেপ ট্ৰাইচেপ যি মন যায় বেক চব কৰিব পাৰে এইফালে বাইচেপ এইফালে এটা ডাঙৰ কুলাৰ আৰু এইটো চাইডে চেঞ্জ ৰুম বাথৰুম টয়লেট চব আছে লেডিজৰ কাৰণে এক্সট্ৰা জেন্টছৰ কাৰণে এক্সট্ৰা আছে আৰু এইটো ৰেক এইফালে ৰেক আছে ডাঙৰকৈ মিৰৰ তাৰপিছত ৰেক মিৰৰ চেষ্টৰ কাৰণে তাৰপিছত এইবোৰ চব আছে আৰু এইফালে লেগ আছে লেগৰ কাৰণে আছে চেষ্টটো মাৰিব পাৰে শোল্ডাৰো মাৰিব পাৰে ইয়াত চবেই মাৰে বেক তাৰপিছত বাইচেপ এইখিনিতো দেখাই দিলোঁ তো এতিয়া বস্তুখিনি চাই ল'লে খুব শ্বৰ্টকাটত দেখাই দিলোঁ বস্তুখিনি তো এতিয়া অঁ আৰু ফটো চটো শ্বুট কৰাৰ কাৰণে নেকি হয় ফটো শ্বুট কৰাৰ কাৰণে ইয়াতে ধুনীয়াকৈ ড্ৰ কৰা আছে ৱালত হাল্ক আৰু সুৰেশ এতিয়াহে এনেকুৱা দেখিছে কেইদিনৰ পিছত সুৰেশো ছেম এনেকুৱা হ'ব হাল্কৰ নিচিনা তো এতিয়া কথা হ'ল এড্ৰেছটোৰ কথা
আমাৰ কোকৰাঝাৰৰ যি জিডি ৰোড MRM হস্পিটেল আছে, MRM হস্পিটেলৰ কাষত, আৰু লগতে ভি মাৰ্ট, আগতে বিগ বজাৰ ইণ্ডিয়া আছিল, এতিয়া ভি মাৰ্ট হ'ল। ভি মাৰ্টৰ ঠিক অপজিট, মানে বিপৰীত ফালে আমাৰ এই মাই জিম অৱস্থিত। গতিকে আৰু বাকী কিবা এডমিশ্যনৰ কাৰণে যদি কোনোবা এডমিশ্যন ল'ব বিচাৰে কিবা অফাৰ আছে নে নাই? আছে, অফাৰ আছে। 3 মাহৰ যদি লৈলে 3500 পৰিব, আৰু 6 মাহৰ লৈলে 6500 পৰিব ডিছকাউণ্ট দি পেলাই। এডমিশ্যনটো ফ্ৰী আছে, এডমিশ্যন ফ্ৰী। এইবিলাক পেকেজ। আচ্ছা, আৰু এনে নৰ্মেলি মান্থলি ফিজ আপুনি যদি লয় তাহলে এডমিশ্যনটো পৰিব 1500 আৰু মান্থলিটো পৰিব 1200 টকা মান্থলি। এডমিশ্যন 1500 টকা। তো যদি ভাবিছে আপোনালোকে আমাৰ কোকৰাঝাৰ টাউনৰ ওচৰে পাঁজৰে থকা মানুহখিনি আপোনালোকে যদি ভাবিছে যে জিম কৰিম বা ভাল এটা ফিট বডি বনাম, তো নিশ্চয় আহক আমাৰ মাই জিমত কণ্টেক্ট কৰক। সুৰেশ আছে বা মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাতে সুৰেশৰ নম্বৰ থাকিব, কণ্টেক্ট নম্বৰ দি দিম মই। তাৰপৰা সুৰেশক কল কৰিব পাৰে, কণ্টেক্ট কৰি তেনেকৈ আহি জিমত এডমিশ্যন হ'ব পাৰে, জিমৰ মেম্বাৰশ্বিপ ল'ব পাৰে। আৰু আমাৰ এই মাই জিমৰ ভালেখিনি সুবিধা আছে, বহুত সুবিধা পাব আপুনি, যিহেতু অনাৰগৰাকী মই আগতে ক'লোঁ তেখেতে এগৰাকী চিকিৎসক হয়, ডক্টৰ হয়। গতিকে চবখিনি বস্তু হেল্থ চেকআপৰ পৰা আদি কৰি সৰু সুৰা যিবোৰ যদি কিবা প্ৰব্লেমো হয় সেইখিনি ছাৰৰ ফালৰ পৰা কমপ্লিটলি ফ্ৰী, মানে বিনামূলীয়াকৈ চলিউশ্যন কৰা হ'ব, মানে সমাধান কৰি দিয়া হ'ব প্ৰব্লেমখিনি। তো নেকি এয়াই আৰু কিবা ক'ব লগা আছে নেকি? হৈ যাব। তো ঠিক আছে বাৰু, আজি ইমানে এটা সৰু ভিডিঅ' আছে। যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কি শ্বেয়াৰ কৰিব, ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, চব কৰিব। তো বাৰু লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।